2001 চনৰ পৰা বিধায়ক হলো আৰু বিধায়ক হিচাপে ইয়াত কাম কৰাৰ সুযোগ পালো। 2006 চনত মই ইলেকশ্যন হাৰি গলো আৰু ইলেকশ্যন হাৰাৰ মোৰ এটাই কাৰণ আছিলে যে বিশ্বজিৎ দৈমাৰীক সমষ্টিত বিচাৰিলে নাপায়। তেতিয়াও সেইটো ইছ্যুই কৰিছিলে, এইবাৰ যিটো কৰিছিলে যে বিশ্বজিৎ দৈমাৰী বেয়া মানুহ নহয়, কিন্তু বিশ্বজিৎ দৈমাৰী তামোলপুৰৰ মানুহে বিচাৰি নাপাব, সি ওপৰত থাকিব। এটা মোৰ ভাগ্যটোৱেই তেনেকুৱা। নিখিল বড়ো ছাত্ৰ সন্থাত আমি একেলগে কাম কৰিলো, গৈ ফালে মই ওপৰত বড়ো চুক্তি কৰাৰ কাম, দলৰ সংগঠনৰ কাম এইবিলাক কৰিবলগীয়া হলো। গতিকে ইয়াৰ পিছত বিধায়ক হলো, গোটেই বড়ো চুক্তিৰ কাৰণে BLP আসাম চৰকাৰ, ভাৰত চৰকাৰ এই কামত মই নিয়োজিত আছিলো। 2003 চনত চুক্তি হল। চুক্তি হোৱাৰ পিছত এই চুক্তি ৰূপায়ণৰ সম্পূৰ্ণ দায়িত্ব মোৰ তাত পৰিল আৰু চৰকাৰৰ লগত থাকি ফালে এই কামবিলাক কৰি থকাৰ কাৰণে সমষ্টি সদায় থাকিব নোৱাৰিলো। MLA হলেও তামোলপুৰ সাব ডিভিজন মোৰ হাতেদি হোৱা মই অলপ গৌৰৱ অনুভৱ কৰো। BTC চুক্তিৰ সময়তো সেইটো প্ৰপ'জ কৰাৰ ক্ষেত্ৰত মোৰ অৰিহণা আছিলে আৰু BTC চুক্তি হোৱাৰ পিছত সেই সময়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ ট্ৰাইবেল ৰেষ্ট হাউচত আমি তামোলপুৰ সাব ডিভিজন হিচাপে প্ৰথম আৰম্ভ কৰি দিছিলো। মুছলপুৰক জিলা হিচাপে কৰিছিলো, সেইবিলাক কাম কৰিছিলো আৰু সেইবিলাক কাম কৰোঁতে সমষ্টিত সময় পোৱা নাছিল। কিন্তু আমাৰ মাজতে ৰাজনীতি বেলেগে কোৱা নাই, আমাৰ মানুহে চান্স লৈ কৰে তেতিয়া যে বিশ্বজিৎ দৈমাৰী বহুত ভাল মানুহ, কিন্তু সমষ্টিবাসীৰ কাৰণে এইটো ভাল নহয়। MLA যদি নাপায় তো কি হব? মই সদায় বদনাম ভিতৰত থাকে। পানীৰ সমষ্টিত মই বিধায়ক হলো, মই অধ্যক্ষ হৈ গলো। অধ্যক্ষ হোৱাৰ লগে লগে মই আৰু সমষ্টিৰ বাদে বাহিৰা কামত ব্যস্ত থাকিবলগীয়া হলো। তাতেও এতিয়া বিভিন্ন বদনামবিলাক আহিবলৈ ধৰিলে, যিটো সমষ্টিৰ মানুহবিলাকে বুজিবলৈ বহুত টান পায়। অসম বিধানসভাত অকল মই অধ্যক্ষ হৈ থকা নাই, মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব পাইছিলো। কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যন 2001 চনত মই অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ পিছতে মই তাত CPA ইণ্টাৰনেশ্যনেলৰ কমিটিৰ মানুহ হৈছিলো, সদস্য। আৰু সেইকাৰণে ইণ্টাৰনেশ্যনেল লেভেলত চবতে কনফাৰেন্সত যোৱা, মিটিঙত যোৱা আৰু এই সিদ্ধান্তবিলাক ৰূপায়ণ কৰাৰ কাৰণে ভাৰতৰ হৈ পেলাই অসম বিধানসভাৰ পৰা চবৰ লগত সম্পৰ্ক ৰক্ষা কৰা আৰু তাৰ কাৰণে বিভিন্ন অনুষ্ঠান পতা, এইবিলাক মই সদায় ব্যস্ত থাকিবলগীয়া হৈছিল।